প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আমি কথা পাতিম তুৰ্কী বা তুৰস্কৰ এটা বিশেষ অনুকৰণীয় ঐতিহ্য সম্পৰ্কে। আহক আৰম্ভ কৰোঁ। আয়া ছুফিয়াক যেতিয়া মছজিদ ঘোষণা কৰা হয়, সেই সময়ত গ্লি নামৰ এটা বিড়াল ৰাতিৰ ভিতৰতে ইণ্টাৰনেট চেলিব্ৰিটি হৈ যায় বিশ্বব্যাপী। তুৰ্কী প্ৰশাসনেও বিড়ালটোক মছজিদৰ পৰা আঁতৰাই সেইখনত থকাৰ ব্যৱস্থা কৰি দিয়ে। এনেকুৱাই প্ৰাণীৰ প্ৰতি তুৰ্কীসকলৰ মমতা, এনেকুৱা প্ৰাণী আৰু পক্ষী তুৰ্কী ঐতিহ্যৰ অংশত পৰিণত হৈছে। পাখিক লৈ তুৰস্কৰ এইটো ঐতিহ্য সমগ্ৰ বিশ্বত বিশেষভাৱে প্ৰশংসা বুটলিছে। ইছলামৰ প্ৰাথমিক যুগত শীতৰ মৌচুমত তুৰস্কৰ পাহাৰৰ শীৰ্ষবিলাক বৰফৰে ঢাকি যোৱাত পাখিবিলাকৰ বাবে খাদ্যৰ অভাৱে দেখা দিছিল। তেতিয়া খাদ্যৰ অভাৱে হাজাৰ হাজাৰ পক্ষীৰ মৃত্যু হৈছিল। এতিয়া অৱশ্যে সেই অৱস্থা নাই। শুভ্ৰ বৰফৰ চাদৰে যেতিয়া সকলোকে ঢাকি দিয়ে, তেতিয়া তুৰস্কবাসী পাহাৰত গৈ পাখিসকলৰ বাবে শস্য দানা ছিটিকি দিয়ে। এইটো এটা অতি প্ৰাচীন ইছলামী ঐতিহ্য, যিটো এতিয়াও তুৰস্কত প্ৰচলিত। এই অসাধাৰণ প্ৰথাটো সৰ্বপ্ৰথম আৰম্ভ কৰিছিল উমাইয়া বংশীয় মুছলিম খলিফা উমৰ ইবনে আব্দুল আজিজ ৰহমতুল্লাহে। অনেক ঐতিহাসিক কিতাপত বৰ্ণিত আছে, খলিফা উমৰ ইবনে আব্দুল আজিজে কৈছিল, পাহাৰৰ শীৰ্ষত গৈ পক্ষীসকলৰ বাবে খাদ্য ছিটিকি দিয়া। মুছলিম শাসনৰ অধীনত এটা পাখিও যেন নোখোৱাকৈয়ে মৰি নাযায়। আল্লাহৰ অপৰূপ সৃষ্টি কৌশলৰ এক মহা নিদৰ্শন অনিন্দ সুন্দৰ আৰু পৰম আকৰ্ষণীয় পক্ষী কুল। আকাশত ডেউকা মেলি পাখিসকলে উৰি ফুৰে আৰু নিজস্ব ভাষা আৰু পদ্ধতিত সৃষ্টিকৰ্তাৰ গুণগান কৰে। পক্ষীকুল মানৱ জাতিৰ উপকাৰী, পৰিৱেশ বান্ধৱ আৰু পৃথিৱীৰ সৌন্দৰ্যৰ এটি প্ৰতীক। পক্ষীবিলাকে প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য সুৰক্ষা কৰে। মানৱ জাতিৰ ন্যায় পশু পাখীও খাদ্য পানীয় সহ আল্লাহৰ অন্যান্য নিয়ামতৰ অংশীদাৰ। আল কুৰআনত তেওঁলোকৰ প্ৰাপ্য অংশ প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। আল্লাহ তাআলা ইৰশাদ কৰে, যিজনে তোমালোকৰ বাবে পৃথিৱীখনক শয্যাৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ খৰি দিছে, আৰু তেৱেই আকাশৰ পৰা পানী বৰ্ষণ কৰে, ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ। তোমালোকে খোৱা আৰু তোমালোকৰ গৰচীয়া জন্তুবোৰকো চৰোৱা। নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে নিদৰ্শন আছে। এই প্ৰসংগত হাদিছতো বহুত বৰ্ণনা পোৱা যায়। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল, তোমালোকে বোবা পশুসকলৰ বিষয়ে আল্লাহক ভয় কৰা। ইহঁতক দানা পানী দি সুস্থ সবল ৰখা আৰু সুস্থ সবল পশুৰ পিঠিত উঠা আৰু খোৱাৰ সময়তো সুস্থ সবল প্ৰাণীৰ গোস্ত খোৱা। পশু পক্ষী আল্লাহৰ নিৰ্দেশত মানৱ জাতিৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰাৰ লগতে জীৱন পৰ্যন্ত দি থাকে। কিন্তু মানৱ জাতিয়ে বিভিন্ন সময়ত তেওঁলোকৰ সৈতে অমানৱিক আচৰণ কৰে। তেওঁলোকৰ প্ৰজনন, লালন পালন, পৰিবহণ, মালামাল বহন, ক্ৰয় বিক্ৰয়, জবাই আৰু জবাইৰ পৰৱৰ্তী পৰ্যায়তো সিহঁতৰ সৈতে নিষ্ঠুৰ আচৰণ কৰি থাকে। ইছলামী শৰিয়াই মানৱ জাতিক পশু পক্ষীৰ সাৰ্বিক নিৰাপত্তা নিশ্চিত কৰাৰ পিছত সিহঁতৰ পৰা উপকাৰ গ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ' আমি ইয়াতে সামৰিছোঁ। চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন হিট কৰিবলৈ নাপাহৰিব, আৰু আমাক ফেচবুকত লাইক আৰু ফ'ল' কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে প্ৰত্যেকবাৰৰ দৰে এইবাৰো আপোনালোকক প্ৰেমপূৰ্বক ধন্যবাদ।